বুধুৰ মাকৰ কৰোণা হোৱাৰ পৰা তাক বহুদিন দেখাই নাই দেচোন। এতিয়াতো মাকৰ ক'ভিড নিগেটিভ হৈ উঠিছে, তথাপি তাক বহুদিন দেখা নাই। বহুদিন নোযোৱা বেয়াই পালে নেকি? জানো, হ'ব পাৰে। ঘৰত আছনে? দাদা, তোমালোক আহিছা? দাদা ঘৰত নাই ৰবা। আহা, মই মাক মাতিম। তোমালোক আহিছা, বহাচোন। বুধু ঘৰত নাই ৰবা। ঘৰত নাই মানে কৰোণাৰ সময়ত কি কলৈ যায়? মোৰ অসুখ ভাল হোৱাৰে পৰা সি বেছি টাইম ঘৰত নাথাকে। ক'তনো যাব আৰু সি ক'ৰবাত বহি কিবা কিবি ভাবি থাকে। এতিয়া আৰু কি ভাবে? আপোনাৰতো কৰোণা ভাল হৈছে। যাচোন যা, বুধুক মাতি আনগৈ। হ'ব মা। নালাগে, আমিয়ে তাক বিচাৰি চাম। বুধু, বুধু, তই ইয়াত কি কৰি আছ? নাই এনেই বহি আছিলোঁ। নাই মাৰ কৰোণা হ'বৰ পৰা মোৰ মনটো ভালেই লগা নাই। এতিয়াতো খুৰীৰ কৰোণা ভাল হৈছে। নহয় সেইটো কথা নহয়। তেনেহ'লে কি? এইবাৰ যিবোৰ মানুহৰ কৰোণা হৈছে তেওঁলোকৰ অক্সিজেনৰ অভাৱ হৈছে। তেওঁলোকে বহুত কষ্টত আছে তেওঁলোকলৈ বহুত দুখ লাগে। কিন্তু কাৰ ভুলৰ বাবে হৈছে এনেকুৱা? কিহৰ ভুলৰ বাবে হৈছে এনেকুৱা? কাৰ ভুলৰ বাবে অক্সিজেনৰ অভাৱত ৰোগীবোৰৰ মৃত্যু হৈছে? তাৰ কাৰণ এটাই, প্ৰকৃতিৰ ওপৰত মানুহৰ অভাৱ আছে। আৰু ইয়াৰ উপায় উলিয়াব নোৱাৰিনে? নিশ্চয় পায়। কেনেকৈ? গছ গছনি ৰোপণ কৰি প্লাষ্টিকৰ লগতে ইন্ধনৰ ব্যৱহাৰ কম কৰি আমাৰ প্ৰকৃতি অক্সিজেনৰ ভাণ্ডাৰ কৰি তুলিব পাৰোঁ আমি। বুধু, আজি বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসটোত আমি কিবা এটা কৰিব লাগিব। আজি গছপুলি ৰোপণ কৰিব লাগিব আৰু লগতে আমি এটা সংস্থা খুলিব লাগিব। কি সংস্থা? সংস্থাটোৰ নাম দিম পৰিৱেশ সুৰক্ষা সংস্থা সুতাৰকুছি। এই সংস্থাটোৰ দ্বাৰা আমি গাঁৱে গাঁৱে গৈ বুজাব লাগিব আৰু পৰিৱেশ সম্পৰ্কীয় সুৰক্ষা বজাই ৰাখিব লাগিব। তই ঠিকেই ভাবি। তহঁতে কি কৰি আছ? নাই, এনেই পৰিৱেশ সম্বন্ধীয় কিছুমান কথা পাতি আছোঁ। অলপ পিছত আহিবি, গছপুলি ৰুব লাগিব। মই ছবিও আঁকিব লাগিব। হ'ব দে তেনেহ'লে যাওঁ। দে। I can hear the demons call when they do what they do. And now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. I just gotta get through, I just gotta get through. Cause I feel like taking off, find a মা, মই দাদাহঁতৰ লগত গছপুলি ৰুবলৈ যাওঁ। যা যা, ভালকৈ ৰুবি। গছপুলি বেছিকৈ নিবি। গছ থাকিলেহে আমি অক্সিজেন পাম। আমাৰ পৰিৱেশটো ভালে থাকিব। হ'ব মা, লগতে আজি আমাৰ চৌহদটো চাফ চিকুণ কৰিব লাগিব। কেৱল আজিয়ে নহয়, আমি আমাৰ চৌপাশ চাফ চিকুণ কৰি ৰাখিব লাগে। গছ ৰুবলৈ যা।
এতিয়া চাফ চিকুণ কৰা হ'লে গছ পুলিবোৰ আনিব লাগে কম তই কটাৰীখন লৈ আহ ঐ মুন্নিও এটা ফুল কোন দিব বুধু আজি গছ পুলি ৰুই মনটো বহুত ভাল লাগে আজি বুলি নহয় অৰ্থাৎ 5 জুন বুলি নহয় আমি যেতিয়াই পাৰোঁ তেতিয়াই গছপুলি ৰোপণ কৰিব লাগিব তেতিয়াহে আমাৰ চাৰিওফাল সেউজীয়া হৈ থাকিব আৰু তেতিয়াই পৃথিৱীখন সুন্দৰ কৰি ৰাখিব পাৰিম আমি আমাৰ চৌদিশ চাফ চিকুণ কৰিও ৰাখিব লাগে আৰু আমি প্লাষ্টিকৰ ব্যৱহাৰ কম কৰিব লাগিব আমাৰ পৃথিৱীখনক সুৰক্ষা দিয়াৰ দায়িত্ব আমিয়ে ল'ব লাগিব কিয়নো গছ থাকিলেহে মানুহ